আমি চৰকাৰৰ যিখিনি পদক্ষেপ নিকায় নিগম যিখিনি সমষ্টি পৰ্যায়ৰ আছিল সেই সমষ্টি পৰ্যায়ৰ নিকায় নিগমবিলাক গঠন কৰি আনুষ্ঠানিকভাৱে আমি আমাৰ VCDC চেয়াৰমেন সদস্য TCLCC চেয়াৰমেন আৰু সদস্য টাউন কমিটিৰ চেয়াৰমেন আৰু সদস্য কমিশ্যনাৰ তেওঁলোকৰ নিযুক্তি পত্ৰ আমি আনুষ্ঠানিকভাৱে ইয়াত ৰাজহুৱাভাৱে কৰ্মীসকলৰ উপস্থিতিত আমি বিতৰণ কৰিছোঁ আৰু আমি আশা কৰিছোঁ ইতিমধ্যে মই তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে অতি নিষ্ঠা সহকাৰে নিজৰ নিজৰ দায়িত্ব যাতে পালন কৰে কাম কৰে আৰু আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত এটা সফল ভূমিকা সক্ৰিয় ভূমিকা যাতে তেওঁলোকে লয় সেই কথাখিনি মই তেওঁলোকক আনুষ্ঠানিকভাৱে অনুৰোধ জনাইছোঁ আৰু আমি ইয়াত এনেকৈ হেৰি কৰি খুব ছুটি এটা কাৰ্যসূচী ৰাখিছিলোঁ নিযুক্তি পত্ৰ বিতৰণ তাৰপিছতে আমি এনে প্ৰীতিভোজৰ আয়োজন কৰিছোঁ আৰু সকলোকে আমি আশা কৰিছোঁ যিখিনি বিষয় বা পোৱা নাই তেওঁলোকেও সহযোগিতা আগবঢ়াব বুলি মই খুব আশা কৰিছোঁ আৰু আমি যিমান পাৰোঁ উন্নয়নমূলক কাম কাজৰ যিখিনি আমাৰ চেলেঞ্জ আছে যিখিনি প্ৰত্যাহ্বান আছে এই 5টা বছৰৰ আমি কৰি যাব পাৰিম এনেকুৱা এটা আশা ৰাখিছোঁ। আপুনিও পৌৰপতি হ'লে গতিকে অৰুণাচল টাউনৰ উন্নয়নৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিব? মই চেষ্টা চলাম গড়েশ্বৰ যিটো পৌৰসভা এই পৌৰসভাৰ যি 8টা ৱাৰ্ড ইয়াৰ বিভিন্ন সমস্যা আছে ড্ৰেইনেজৰ ৰাস্তাৰ আৰু মানে গোটেই মানে ৱাৰ্ডবিলাকত ষ্ট্ৰীট লাইট ইত্যাদি যিবিলাক কথা আছে বা কৰিব লগা আছে সেইখিনি কাম কৰিম তাৰপিছত মাষ্টাৰ প্লেন এটা বনাই তাৰ কাৰণে পুঁজি আনাৰ কাৰণে চেষ্টা চলাম বুলি মই এটা হেৰি ৰাখিছোঁ প্লেনিং এটা ৰাখিছোঁ চাওঁ কিমান সফল হয়। VCDCসমূহত মহিলাৰ প্ৰাধান্য পোৱা গৈছে এতিয়া আমাৰ কেন্দ্ৰীয় BPFৰ পলিচি মেকিং বডিৰ সিদ্ধান্ত আছিল যে VCDCত মহিলা 50%লৈকে ৰখাৰ কাৰণে চেষ্টা কৰিব লাগিব আমিও চেষ্টা কৰিছোঁ আৰু সেইকাৰণে অলপ মহিলা সংখ্যা অলপ বাঢ়িছোঁ তাত অলপ প্ৰত্যাহ্বান থাকিব মহিলা চেয়াৰমেন য'ত আছে তথাপিও সকলোৱে সহায় সহযোগিতা কৰিলে নিশ্চয় তেওঁলোকেও কাম কৰিব পাৰিব শিকিব বুলি মই আশা ৰাখিছোঁ।